নমস্কাৰ এই ভিডিঅ'টোৰ কাহিনীটোৰ নামাকৰণ হৈছে হাকত নাখায় লুন পিটিকাত যায় তিনিগুণ এখন চহৰত এহাল অতি কৃপণ পতি-পত্নীয়ে বাস কৰিছিল তেওঁলোক ইমানেই কৃপণ আছিল যে সদায় নিশা শোৱাৰ সময়ত কোনো আলহী অথবা বন্ধু-বান্ধৱৰ ঘৰত উপস্থিত হৈ গৈ আৰু আনন্দৰে খোৱা-বোৱা কৰি আহে বন্ধৰ দিনত কোনো কথাই নাই খোৱা লোৱাৰ লগতে আনন্দ কৰাৰ ৰাস্তাও তেওঁলোকে উলিয়াই লয় তেওঁলোকে আনৰ ঘৰত গৈ খাই বৈ মস্তি কৰিছিল ঠিকেই কিন্তু তেওঁলোকৰ ঘৰলৈ কোনোবা ফুৰিবলৈ আহিব খুজিলে বিভিন্ন অজুহাত দেখুৱাই হেয়া নাকচ কৰিছিল কিন্তু এদিন হঠাৎ কোনো খবৰ নিদিয়াকৈ তেওঁলোকৰ পেহীয়েক আৰু তেওঁৰ পৰিয়ালৰ মানুহ তেওঁলোকৰ ঘৰলৈ আহিল বহু সময় কথা বতৰা পতাৰ পিছত পতি-পত্নীয়ে ভাবিলে যে আলহীকটো ভাত পানী খুৱাব লাগিব কিন্তু খুৱাব কি ইমান খৰচটো কৰিব নোৱাৰে গতিকে তেওঁলোকে এটা বুদ্ধি সাজিলে পতিয়ে পেহীয়েকৰ ফালে চাই পত্নীক ক'লে পেহী বহু দিনৰ মূৰ পিছত আমাৰ ঘৰলৈ আহিছে গতিকে ভাত দাইলৰ লগত অলপ মটৰ পনীৰো বনাবা মটৰ পনীৰৰ কথা শুনি পত্নীৰ অৱস্থা আৰু বেয়া হ'ল তাই মনে মনে ভাবিলে কাম নাই আৰু কিহৰ গৰজ পৰিছে মটৰ পনীৰ খুৱাই ইমান টকা খৰচ কৰিবলৈ হেয়া ভাবি তাই মুখেৰে কিবা কিবি ভুৰভুৰাই পাকঘৰলৈ গ'ল পিছে পিছে পত্নীও পাকঘৰলৈ গ'ল আৰু মটৰ পনীৰৰ পৰিকল্পনাৰ ৰহস্যৰ বিষয়ে পত্নীক ক'বলৈ ধৰিলে চোৱা তুমি কেৱল ভাত আৰু দাইলহে বনোৱা কিন্তু আলহীৰ এনেকুৱা ধাৰণা হ'ব লাগে যে তুমি সিহঁতক মটৰ পনীৰ খুৱাব খুজিছা পত্নীয়ে একো বুজি পোৱা নাছিল গতিকে তাই পতিক ক'লে এইটো কেনেকৈ সম্ভৱ আমি সিহঁতক দাইল ভাত খুৱাম আৰু সিহঁতে ভাবিব আমি সিহঁতক মটৰ পনীৰ খুৱাব বিচাৰিছোঁ পতিয়ে পত্নীক পৰিকল্পনাটো বুজাই দিলে তুমি এতিয়া পাকঘৰলৈ গৈ দাইল ভাত বনোৱা যেতিয়া ভাত পানী হৈ যাব মোক পাকঘৰৰ পৰাই চিঞৰি ক'বা ভাত হৈ গ'ল বুলি কাঁহী বাতিবোৰ ৰেডি কৰা পত্নীয়ে কথাবোৰ মনোযোগেৰে শুনিলে আৰু তাৰ পিছত কি হ'ব জানিবলৈ অতি ব্যগ্ৰ হৈ পৰিল তেতিয়া পতিয়ে আচল কথাখিনি ক'লে যেতিয়া মই ডাইনিঙত কাঁহী বাতিবোৰ সাজু কৰিবলৈ ধৰিম তেতিয়া তুমি কিবা এটা বাচন শব্দ হোৱাকৈ তলত পেলাই দিবা মই তেতিয়া তোমাক সুধিম কি পৰিল তেতিয়া তুমি উত্তৰ দিবা মটৰ পনীৰৰ কেৰাহীটো পৰি গ'ল এতিয়া দাইল ভাতহে খাব লাগিব পত্নীয়ে দাইল ভাত বনালে আৰু পৰিকল্পনা অনুসৰি পতিক চিঞৰি ক'লে ভাত ৰেডি হৈছে কাঁহী বাতি ঠিক কৰা খন্তেক পিছতে পাকঘৰৰ পৰা কিবা পৰাৰ শব্দ আহিল পতিয়ে সুধিলে কি পৰিল সেইফালৰ পৰা একো উত্তৰ নহাত পতিয়ে পাকঘৰলৈ গ'ল পতিয়ে দেখিলে দালিৰ পাত্ৰটো মাটিত পৰি গৈছে এনে অৱস্থাত দুয়োৰে জীৱ উৰি গ'ল মটৰ পনীৰৰ নাটক ইমানতে সমাপ্ত হ'ল অতি দুখ মনেৰে পতিয়ে হোটেলৰ পৰা দাইল আৰু মটৰ পনীৰ কিনি আনি খুৱাবলগীয়া হ'ল ভাবিছিল কম খৰচতে কাম চলাব কিন্তু তাৰ বিপৰীতে অধিক খৰচহে কৰিবলগীয়া হ'ল ইয়াকে কয় হাকত নাখায় লুন পিটিকাত যায় তিনিগুণ কাহিনীটো কেনে লাগিল কমেণ্ট কৰি জনাব আৰু যদি চেনেলটো নতুনকৈ চাইছে তেন্তে ছাবস্ক্ৰাইব কৰি দিব এনেধৰণৰ ভাল লগা ভিডিঅ'বোৰ চাই থাকিবলৈ পুনৰ লগ পাম ধন্যবাদ